सनितपुर जिल्लायाव हानि नंखाय फोरमान बिलाइ होनायनि सायाव आरटीआई होनायखौ लानानै सनितपुर जिल्ला इउनाइटेड फरम अफ एक्स-NDFB आरो एफ.आर.स आफादनि खौरांगिरि मेल। थांनाय साननैसो सिगां दिलीप नाथआ सनितपुराव हानि नंखाय फोरमान बिलाइ होनायनि सायाव आरटीआई होदोंमोन। बेखौ लानानै दिनै सनितपुर जिल्ला इउनाइटेड फरम अफ एक्स-NDFB आफाद आरो एफ.आर.स आफादा खौरांगिरि मेल खुंदों। सनितपुर जिल्लानि सिङाव थानाय दिखियाजुलियाव आसाम सरकारा फरेस्ट डुवेलार्स एक्ट 2006 नि आयेन बादियै हानि फोरमान बिलाइ राननाय जादोंमोन। बेखौ लानानै दिलीप नाथआ नंखाय फोरमान बिलाइ एबा रेशन कार्डजों हानि मोनथायखौ होदों होनना आरटीआई होदों। बेनि हेंथायै सनितपुर जिल्ला इउनाइटेड फरम अफ एक्स-NDFB आरो एफ.आर.स आफादा खौरांगिरि मेलनि गेजेरजों गोख्रोङै सोंखारिदों। आफादा गोख्रोङै बुंदों दिलीप नाथआ फैसानि थाखायसो आरटीआई होदों। सिगांबो फरायसालिनि बिल्डिं लुनायाव गंसे फरायसालियाव 5,000 राङै लादोंमोन। बेफोरनिफ्राय जानगाराव थानो थाखाय इउनाइटेड फरम अफ एक्स-NDFB नि लेङाइ आफादगिरि आर गुथारआ गोख्रों रावजों सोंखारिदों। সাংবাদিক বন্ধুসকল, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ইয়ালৈ আহি আমাৰ কথাবোৰ মানে ৰাইজৰ আগত অৱগত কৰিবলৈ কাৰণে যি সুযোগ দিছে। তো কথা হ'ল দিলীপ নাথ ডাঙৰীয়াই যে সংবাদমেলৰ যোগেদি যিখিনি তেখেতে আপত্তি দৰ্শাইছে সেইখিনি সম্পূৰ্ণ ভুল। তেখেতৰ মনোবৃত্তিটো একচুৱেলি তেখেতৰ হৈছে ঈৰ্ষা। সঁচা কথা ক'বলৈ গ'লে ঈৰ্ষান্বিত মানুহ। কাৰণ এই অঞ্চলত যে জনজাতি ভূমিপুত্ৰ জনজাতিসকলে আজি ইমান দিনৰ পৰা বসবাস কৰি আছে আৰু ভালকৈ খেতি বাতি কৰি মানে সুখেৰে জীৱন যাপন কৰি আছে, এইটো তেখেতৰ মানে মানি ল'ব পৰা নাই তেখেতে। সেইকাৰণে পাকে প্ৰকাৰে সকলো সময়তে এই অঞ্চলৰ মানুহক মানে বিশেষকৈ খিলঞ্জীয়া অঞ্চল মানে ইফালে হুকৰাজুলিৰ পৰা আপ টু গহপুৰলৈকে গোটেই শোণিতপুৰ মানে অবিভক্ত শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত বসবাস কৰা জনজাতি অকল বড়ো নহয়, যিখিনি বড়ো ৰাভা চাওতাল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে খিলঞ্জীয়া কোচ এনেকৈ খিলঞ্জীয়া মানুহ বসবাস কৰি আছে। ইয়াত বহুতৰে মাটি এলটমেণ্ট হৈছে যদিও ফৰেষ্ট ভিলেজ হিচাপে, কিন্তু বহুতৰে মাটি আজিলৈকে এলটমেণ্ট হোৱা নাই। তো চৰকাৰে যিটো নেকি 2006 চনৰ বন আইন শিডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 সেই বিল মতে চৰকাৰে ইয়াত ভূমি দিবলৈ ওলাইছে, এলটমেণ্ট দিবলৈ ওলাইছে। কিছু সংখ্যক মানুহক দিছেও। তো ইয়াত মানে তেখেতে আপত্তি দৰ্শাইছে, আৰটিআই কৰিছে। আৰটিআই কৰাটো তেখেতৰ এটা মানে পেচাত পৰিণত হৈছে। এটা স্কুল বনালেও আৰটিআই, পদ এছোৱা বনালেও আৰটিআই, যিকোনো ক্ষেত্ৰতে আৰটিআই। আৰটিআই মানে তথ্য জনাৰ অধিকাৰটো তেখেতৰ আজিৰ তাৰিখত তেখেতৰ মানে পইচা কামোৱাৰ টকা আহৰণ কৰাৰ এটা মানে কি বুলি ক'ব, এটা মিনছ, এটা আহিলাত পৰিণত হৈছে। আজি এই অঞ্চলত সৰ্বশিক্ষা আঁচনিৰ অধীনত 42খন স্কুল, 42খন স্কুলৰ পৰা 5,000কৈ টকা তেখেতে 2010, 11, 12 এই সময়ৰ ভিতৰতে তেখেতে লৈছে। আৰু এই অঞ্চলত যিটো চেনকেবল ৰাস্তা 4টা ৰাস্তা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল, তাতো তেখেতে কমিশ্যন লৈছে। আৰু প্ৰত্যেকটা ক্ষেত্ৰতে আজি এই অঞ্চলৰ যিখিনি খিলঞ্জীয়া মানুহ আছে মানুহখিনিক অতিষ্ঠ কৰি ৰাখিছে। অকল এই মানুহখিনিকে অতিষ্ঠ কৰা নহয়, আজি DC অফিচ, আজি ফৰেষ্ট DFO অফিচ, ৰেঞ্জাৰ অফিচ সকলোকে মানে অতিষ্ঠ কৰি ৰাখিছে। এনেকুৱা অতিষ্ঠ কৰি ৰাখিছে মানে সীমা চেৰাই গৈছে। গতিকে তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে তোমাৰ অতিৰঞ্জিত হৈ গৈছে, গতিকে অলপ সাৱধান হৈ যোৱা, নহ'লে তোমাৰ কপালত দুখ আছে ভাই। সকলো ক্ষেত্ৰতে ইমান সহ্যৰ এটা সীমা থাকে, সীমা পাৰ হৈ গৈছে। এই অঞ্চলৰ মানুহৰ প্ৰতি তোমাৰ
কিহৰ ইমান ঈৰ্ষা, কিহৰ ইমান হিংসা? এই অঞ্চলৰ যদি খিলঞ্জীয়া জাতিৰ মানুহখিনিয়ে, ভূমিপুত্ৰ জনজাতিৰ মানুহখিনিয়ে যে খেতি কৰি খাবলৈ কাৰণে মাটি এডৰা পায়, তাতে তোমাৰ কি ক্ষতি, তাতে তোমাৰ কি যায় আহে? চৰকাৰৰ আইন আছে, 2006 চনতে আইন পাছ কৰিছে। সেই আইন মতে ৰাইজে যি পাবলগীয়া আছে পাব। আৰু ভুৱা তথ্য দি পেলাই ইয়াত ভূমি লৈছে বুলি, ভূমি গ্ৰহণ কৰিছে বুলি তুমি যি আপত্তি দৰ্শাইছা, এতিয়া অলপ আগতে দেখুওৱা হ'ল যে গোটেইখিনি তথ্য পাতি আমাৰ হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ পৰা আদি কৰি ভোটাৰ তালিকাৰ আদি কৰি সকলো আমাৰ 2006 চনৰ বহু আগৰ পৰাই আছে। এই অঞ্চলত 95 চনৰ পৰা ইয়াত মানে মানুহে বসবাস কৰি আছে। তো সকলো সময়তে এনেধৰণৰ মনোবৃত্তি লৈ থকাটো উচিত নহয়। এইটো তুমি এইটো পৰিহাৰ কৰাটো ভাল। তোমাক আজিৰ এই মিডিয়াৰ যোগেদি সকীয়াই দিব বিচাৰিছোঁ। মানে সৰু সৰু পকী ঘৰবোৰ বনাইছিলে, বিল্ডিং গ্ৰাউণ্ড হৈছিলে। সেই সময়ত তেখেতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনোবা এজনৰ লগত তেখেত আহিছিল। আহি পেলাই দেখিলে যে বাপ, এই বনাঞ্চলত পকী ঘৰ কেনেকুৱা হ'ল, ক'ৰ পৰা মানে মাটি পালে, কেনেকুৱা হ'ল? লগে লগে তেখেতে মানে RTI মাৰি দিলে। RTIটো তেখেতে খালী পইচাৰ কাৰণে। যেতিয়া প্ৰত্যেকখন স্কুলৰ পৰা 5,000 টকা শিক্ষকসকলে মানে নি পেলাই দিলেগৈ, তেতিয়া লগে লগে উইড্ৰ কৰিলে। মানে RTI মাৰোঁতে তেখেতৰ মানে পইচাৰে ধান্দা, ব্লেকমেইলিং। পইচা পালে তেখেতে আপোচ, পইচা নাপালে মানে RTI। যিকোনো ক্ষেত্ৰতে হওক, ৰাস্তা পদূলি, স্কুল, কোনোবা যদি মানে ঘৰ এখন বনাইছে তাতো মানে RTI, খালী RTI। তেখেতৰ এই তথ্য জনাৰ অধিকাৰটো তেখেতে পইচা কামৰ এটা মানে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। তেখেতে মানে মিছ ইউজ কৰি আছে, অপব্যৱহাৰ কৰি আছে, খালী মাত্ৰ টকাৰ কাৰণে। সকলো ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে। এই ক্ষেত্ৰত আপুনি চৰকাৰক কি জনাব? চৰকাৰ ক'ব যে তেখেতে যিটো আইন এইটো মিছ ইউজ কৰি আছে, অপব্যৱহাৰ কৰি আছে। গতিকে চৰকাৰে চোকা দৃষ্টি ৰাখিব লাগে আৰু তেখেতৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। আচ্ছা, আজি আমাৰ এই বিদ্যালয় প্ৰাংগণত আমাৰ ঢেকীয়াজুলিৰ পৰা আহি ইয়াত উপস্থিত হৈ আমাৰ কিছু সমস্যাৰ কথা বুজ ল'বলৈ অহা আমাৰ সাংবাদিক বন্ধুসকল, মই প্ৰথমে আপোনালোকক মোৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ এফ.আৰ.স এলেকা তথা আমাৰ যিসকলক বনভূমিত বসবাস কৰি থকা বুলি কৈ অহা হৈছে, তেওঁলোকৰ ক্ষেত্ৰত এই কেইদিনমান বিভিন্ন ধৰণৰ বা বাতৰি ওলাই আছে। এই ক্ষেত্ৰত আমি কিছুমান কথা আজি এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি কেতিয়াৰ পৰা আছিলোঁ আৰু কি ধৰণে আছোঁ, আৰু আমাৰ ইয়াত কেইদিনমান আগতে 2022 চনৰ 5 নৱেম্বৰ দিনাখন 1301জন ব্যক্তিক এই এফ.আৰ.স এলেকাৰ যি বন অধিকাৰ আইনৰ যোগেদি তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ল। এই মাটিৰ পট্টা দিয়াটো আমাৰ সমষ্টিৰ এজন ব্যক্তি, যাক আমি দিলীপ নাথ বুলি জানো, তেখেতে কেইদিনমান আগত সংবাদ মাধ্যমৰ যোগেদি কৈছে যে শোণিতপুৰ জিলা প্ৰশাসনে ভুৱা তথ্য পাতিৰ যোগেদি তথা খাদ্য যোগান যিটো এইটো কি বুলি কৈছিলে, ৰেচন কাৰ্ডৰ যোগেদি মাটিৰ পট্টা দিয়া বুলি খুব সজোৰে দাম্ভিকতাৰে তেওঁ ক'ব বিচাৰিছে। তো আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিম যে আমাৰ হাতত থকা যিখিনি প্ৰমাণপত্ৰ, এই প্ৰমাণপত্ৰৰ যোগেদি আমি তেওঁক এটা কথা জনাব বিচাৰিছোঁ আজিৰ সংবাদ মাধ্যমৰ যোগেদি। আমাৰ এইখন 1996 এইখন হাইকোৰ্টে
এই অৰ্ডাৰৰ যোগেদি ইয়াত থকা বসবাস কৰি থকা ৰাইজক এভেকশ্যন নকৰিবৰ কাৰণে এভেকশ্যন বন্ধ কৰিবৰ কাৰণে অৰ্ডাৰ দিছে 1996তে আৰু সেই তেতিয়াৰ পৰা এভেকশ্যন হোৱা নাই আমাৰ অৰ্ডাৰ কপি হাতত আছে আপোনালোকক দেখুৱাইছোঁ এইটো ইয়াৰ লগতে আমাৰ হাতত আছে 2005 চনৰ 1/1/2005 চনৰ ভোটাৰ লিষ্ট এইটো আপোনালোকক দেখাইছোঁ এইটো 1/1/2005 চনৰ ভোটাৰ লিষ্ট ইয়াত 28,000 মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে এইটো অফিচিয়েলি আমি বিচাৰি আনিছোঁ আমি বনোৱা নহয় ইয়াৰ পিছতে আমাৰ সংবিধানখন আছে একখনক দেখুৱাইছোঁ ইয়াত অসমীয়া সংস্কৰণত দিয়া আছে ইয়াত কোৱা হৈছে যে যিসকল লোকে যিসকল লোকে 2005 চনৰ 13 ডিচেম্বৰ আগতে এই বনভূমিত সোমাই আছে বনভূমি দখলস্বত্বত তেওঁলোকৰ দখলস্বত্বত আছে তেওঁলোকে এই মাটি পোৱাৰ যোগ্যতা আছে মাটিখিনি পাবৰ যোগ্যতা বনভূমিৰ মাটিখিনি পোৱাৰ যোগ্যতা আছে গতিকে আইনখনে স্পষ্ট কৰিছে যে এই মাটি মালিক আমি হ'ব পাৰোঁ জনজাতি হিচাপে আমি এই মাটিৰ মালিক হ'ব পাৰোঁ ইয়াতে কিমানকৈ মাটি পাব ইয়াতে স্পষ্ট উল্লেখ কৰিছে আৰু প্ৰকৃত দখলৰ ক্ষেত্ৰত কোনো কাৰণতে 4 হেক্টৰতকৈ অধিক ভূমি হ'ব নোৱাৰিব 4 হেক্টৰলৈকে পাৰে গতিকে এইটো 4 হেক্টৰলৈকে দিয়াৰ এটা ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে যাক বন আইন বুলি কোৱা হয় ইয়াৰ পিছতে আছে ইয়াৰ পিছতে 1300 এগৰাকী ব্যক্তিক ভূমি পট্টা যিখিনি দিয়া হ'ল এইটো সুপ্ৰিম কোৰ্টৰ স্পেচিয়েল অৰ্ডাৰ 109/2008 আৰু 50/2008 চনতে ইয়াত থকা মানুহবিলাক কি ধৰণৰ আছে তেওঁলোকৰ যদি তেওঁলোকে দিয়া ফৰ্মবিলাক যদি ৰিজেক্ট হৈ আছে সেইবিলাক পুনৰীক্ষণ কৰিবলৈ কৈছে এইবিলাকক আকৌ ৰিভিউ কৰিবলৈ কৈছে ৰিভিউ কৰি তেওঁলোক যদি পোৱাৰ যোগ্য হয় সেইটো দিবলৈ কৈছে তো তেতিয়াৰ পৰা আজিলৈকে চলি আছে 2008 চনৰ পৰা আৰু ইয়াতে কৈছে যে এইখিনি কাম 30 জুলাই 2021 চনৰ ভিতৰত সমাপ্ত কৰিবলৈ দিছিলে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিল কিন্তু জিলা প্ৰশাসনে বিভিন্ন অসুবিধা দেখুৱাই এইটো কৰিব পৰা নাই কিন্তু যিখিনি কৰিছে আমি জিলা প্ৰশাসনক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে কৰিবৰ কাৰণে হাতত লৈছে আৰু যিখিনি হাতত লৈছে উচিত প্ৰমাণ পত্ৰৰ যোগেদি আমি দাবীদাৰসকলক দাবী কৰিবলৈ দিছোঁ দাবী পত্ৰ পূৰণ কৰিবলৈ দিছোঁ আৰু ঠিক আমাৰ বনভূমিত বসবাস কৰি থকা দাবীদাৰসকলে ঠিক তেনেকৈ দাবী কৰিছে গতিকে এই ক্ষেত্ৰত কোনো ভুল নাই আমি ভুৱা ৰেচন কাৰ্ড দি তেনেকুৱা মাটি দাবী কৰা নাই আমাৰ কেইদিনমান আগত আমাৰ দিলীপ নাথ ডাঙৰীয়াই যিটো কথা কৈছে ভুৱা ৰেচন কাৰ্ডৰ যোগেদি জিলা প্ৰশাসনে শোণিতপুৰ জিলা প্ৰশাসনে মাটিৰ পট্টা দিয়া বুলি কৈছে আৰু তেওঁ লগতে কৈছে যে 75 বছৰ থাকিলেহে সেই মাটিত 75 বছৰ থাকিলেহে মাটিৰ পোৱাৰ যোগ্য আহৰণ কৰিব পৰা যায় কিন্তু সেইটো নহয় জনজাতিসকলৰ কাৰণে 2005 চনৰ 13 ডিচেম্বৰৰ আগলৈকে যিসকলে আছে তেওঁলোকে সেই মাটি পোৱাৰ যোগ্য অৰ্জন কৰিব পাৰে তো ইয়াত ক'বলগীয়া ইমান নাই যে তেখেতে যিখিনি আস্ফালন কৰিছে সেইটো ভুল তেখেতে হয়তো যিখন আমাৰ সংবিধান বা এক্ট
ফৰেষ্ট ডুৱেলাৰ ফৰেষ্ট ৰাইট এক্ট 2006 সেইটো ভালদৰে এক্সাৰচাইজ কৰা নাই এক্সাৰচাইজ নকৰাৰ কাৰণে তেওঁ ভালদৰে বুজি পোৱা নাই আৰু সেইটো যদি ভালদৰে চায় নিশ্চয় তেওঁ বুজি পাব আৰু তেওঁ এই জনজাতি ৰাইজৰ ওপৰত এনেধৰণৰ মানে বিভিন্ন ধৰণৰ কথা কোৱাটো তেওঁ বন্ধ কৰিব মই আশা কৰিছোঁ আজিৰ পৰা যাতে তেওঁ এই জনজাতিসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাটো বন্ধ কৰিলে ভাল হয় আমি তেওঁক এই আজিৰ সংবাদমেলৰ যোগেদি আহ্বান জনাইছোঁ गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगष्टनिफ्राय 15 आगष्टसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगष्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6000399187 आव थोंजों फोनांजाब खालामनो हागोन